কিছুমানে ৰাতি ফোনত দেহা জান কলিজা ধুনু মুনু এইবিলাক কৰি থাকে। মই আকৌ এইটো ভাবো যদি ফেনখন ঘূৰি ঘূৰি মোৰ মূৰত পৰি যায় তেতিয়া মোৰ কি হ'ব। কালি ৰাতি গাৰ্লফ্ৰেণ্ডলৈ মনত পেলাই 2 ঘণ্টা কান্দিলো। তাৰ পাছত মনত পৰিল মোৰ দেখোন গাৰ্লফ্ৰেণ্ডেই নাই। আকৌ 2 ঘণ্টা কান্দিলো। ঐ এতিয়া গম পালা নহয় জোনবাইটোৰ কাষলৈ যাবলৈ কিমান টান। তোমাৰ বাবুৱে জোনবাই আনি দিম বুলি তোমাক এনেই ফুচুলাই থাকে। এই যে কিছুমান বোৱাৰী আৰু ডেকা ল'ৰাৰ মাজত ভাল পোৱা হয়, তাত প্ৰথমে কোনে আই লাভ ইউ বুলি কয়? সময়ৰ লগে লগে ব্লেডেৰে হাত কটা দিনবোৰো গুচি গ'ল। আজিকালি আকৌ ব্ৰেকআপ হ'লে কান্দি কান্দি ৰিলছে বনায়। টোপনি দিনে দিনে ইমানেই বাঢ়ি গৈছে, সপোনৰ মাজে মাজে এতিয়া এডভাৰটাইজ আহিব আৰম্ভ কৰিছে। অ' ভাই, সেইটো এডভাৰটাইজ নহয়, মাৰৰ গালি হয়, গালি। বহি বহি আমনি লাগি আছিল। ধেমালিতে ভণ্টিক বান্দৰী বুলি কৈ দিলো। 3 ঘণ্টা কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালো। লগতে 10টামান নতুন জীৱ-জন্তুৰ নামো শিকিলো। প্ৰেম আমিও কৰিব পাৰো, কিন্তু পোৱালি দেহা সোণ কলিজা মানুহ এইবোৰ নটংকি মোৰ দ্বাৰা নচলে কাৰণেহে চিংগুল আছো। ফেচবুক ইনষ্টাগ্ৰামৰ প্ৰেম আৰু চাবোনৰ ফেন একেই, এনেও বেছি সময় নিটিকে। চাহৰ কাপবোৰ ইমানেই সৰু কৰিছে যে আমি চাহ খাবলৈ নহয় পলিঅ' খাবলৈহে যাওঁ।